মুখনি চমক লগা চাৱনি হাঁহিতিৰে গলিছোন যৌৱনৰ ভৰটো। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই চাগে সকলোৰে। মোৰো বহুত ভাল। আৰু আজি এয়া গোলাঘাটলৈ আহিলোঁ বা ঘৰলৈ বুলি। আজি বিয়া আছে মোৰ ভতিজাজনী, তাকে বিয়ালৈ বুলি আহিলোঁ। এয়া মই ধুনীয়াকৈ সাজি কাচি একদম মেখেলা চাদৰ পিন্ধি ধুনীয়াকৈ ওলালোঁ বিয়ালৈ বুলি। গতিকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো কি হয় সকলো আপোনালোকক দেখাই থাকিম আৰু আপোনালোকে নোচোৱাকৈ নাথাকিব। ঠিক আছে, তেতিয়া ব'লক গৈ থাকোঁ বিয়ালৈ। এয়া গৈ আছোঁ। ইমান গৰম, একো মানে চাদৰ মেখেলা পিন্ধিবলৈ মনেই যোৱা নাই। তথাপিতো বিয়া বুলি ক'লে নিজকে নিজে অলপ সাজিবলৈও মন যায়। সেইটো কাৰণে ময়ো অলপ সাজি কাচি ওলালোঁ আৰু বিয়ালৈ বুলি। বাহঁত গ'লেই, মইহে আছোঁ। আহি পাইছোঁহি জাষ্ট। আৰু ওলাওঁতে দেৰিও হ'ল, অলপ দেৰিও লাগে মেখেলা চাদৰ পিন্ধোতে। সেইটো কাৰণে চবেই মোক এৰি থৈ গ'লগৈ। এতিয়া অকলে অকলে গৈ আছোঁ আৰু লগত অকলে অহা নাই বাৰু। লগত এয়া আমাৰ টিকলিজনী আহিছে। এয়া ট্ৰেইন আলি কিনাৰে কিনাৰে আহি আছোঁ আৰু মোক কেনেকুৱা লাগিছে জনাবচোন চাদৰ মেখেলা সাজত। মই আহি পাই গ'লোঁ। এয়া কইনা মুখাখন লৈ আছে, এইটো লোৱা। এয়া মই গিফ্ট দিলোঁ আৰু চব কেইটামানো লৈ লওঁ। ব'লা।
Hả?
চ' এতিয়া বহুতেই দেৰি হ'ল, ভোক লাগি গ'ল, খানাটো খাই লওঁ বুলি ভাবিছোঁ। সকলোৱে খানা খাই আছে। আপোনালোকে চাই থাকক দেই, এয়া আমাৰ বহলে ভাত খাই আছে। পুৰা মাৰিছে, এটা মাছৰ পাতি দুটা লৈছে। शेवाली তুমি মোৰ খাৰলি এতিয়া ঘৰ যাওঁ আৰু বহুত দেৰি হ'ল আৰু বহুতো গৰমো পৰিছে। ইমান গৰমত চাদৰ মেখেলা পিন্ধি থাকিবও নোৱাৰি। তো ভিডিঅ'টো আজি ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰি দিব আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব।